হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। বহুত দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ কাৰণ মই একো কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ। এইবাৰ আমাৰ গাঁৱত প্ৰথম বানপানী হৈছে। ভাবিলোঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। অৱশ্যে ইয়াৰ আগতে 1988 চনত আমাৰ গাঁৱত এবাৰ বানপানী হৈছিলে আৰু তাৰ বহু বছৰ পাছত এইবাৰ বানপানী হৈছে। মই দুপৰীয়া শুই আছিলোঁ, তেনেতে মায়ে মোক জগালে যে আমাৰ গাঁৱত পানী সোমাইছে আৰু ময়ো লৰালৰিকৈ আহি এটা ভিডিঅ' কৰি ৰাখিলোঁ যে আপোনালোকক অকণমান দেখুৱাওঁচোন। সৌভাগ্যবশতঃ আমাৰ ঘৰৰ ভিতৰলৈ পানী সোমোৱা নাই, চোতালতে ইমানখিনি পানী হৈছে। অৱশ্যে আমাৰ গাঁৱৰ বহু কেইঘৰ মানুহৰ ভিতৰলৈ পানী সোমাইছে আৰু কিছুমানৰ চোতাল বুৰ গৈছে। এই বানপানী সমস্যাটো অত্যন্ত জ্বলন্ত সমস্যা আৰু এই সমস্যাটো ৰোধ কৰিব পাৰিলেহে আমাৰ অসমখনৰ উন্নতি হ'ব বুলি মই আশা কৰোঁ। যিহেতু আমাৰ অসমৰ বেছিভাগ লোকেই খেতি কৰে, নহয়নে? আৰু যিহেতু বানপানীৰ কাৰণে আমাৰ খেতি বাতি সকলো ডুব যায় আৰু অসমৰ লোকসকলৰ হাহাকাৰ অৱস্থা হয়। সেইকাৰণে অসম চৰকাৰে এই বানপানী সমস্যাটো ৰোধ কৰাটো আমি বিচাৰোঁ। এয়া চাওকচোন আমাৰ গাঁৱৰ পানী। আমি মই সকলোখিনি গৈছিলোঁ যে আমাৰ গাঁৱত এবাৰ প্ৰথম বানপানী হৈছে, কেনেকুৱা পৰিস্থিতি হৈছে তাকে চাবলৈ গৈছিলোঁ। আৰু দেখিছেনে কেনেকুৱা অৱস্থা হৈছে, গোটেই ৰাস্তা বুৰ গৈছে। আৰু আপোনালোকৰ এটাই অনুৰোধ, যিসকলৰ গাঁৱত বা আপোনালোকৰ ঠাইত বানপানী হৈছে সকলো সতৰ্ক হৈ থাকক, সজাগ হৈ থাকক আৰু নিজৰ যত্ন ল'ব। আজিলৈ আহিছোঁ, বাই পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকিব।